হাই ফ্ৰেণ্ডসকল, কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকৰ আগত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল কেনেকৈ ফেচবুক পেজৰ নেম চেঞ্জ কৰিব পাৰি সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। ফেচবুক পেজ নেম চেঞ্জ কৰাৰ দুটা নিয়ম আছে। তো লেটছ গো, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেচবুক পেজ নেম চেঞ্জ কৰাৰ কাৰণে পোনপ্ৰথমে আপুনি আপোনাৰ ফেচবুক পেজটো অপেন কৰি ল'ব। ইয়াৰ পিছত আপুনি দেখা পাইছে তাত পেঞ্চিলৰ নিচিনা এডিট পেজ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে যে পেজ ইনফৰমেশ্যন লেফ্ট ছাইডত আছে, আপুনি দেখা পাইছে, তাতে ক্লিক কৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ যোনটো নাম দিব বিচাৰে, নেম চেঞ্জ কৰিব বিচাৰে, এই নেমত ক্লিক কৰিলে হ'ল। কণ্টেণ্ট নট ফাউণ্ড এতিয়া আহিছে, মানে ইয়াত নহ'ল। ছেকেণ্ড এটা মেথডলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া আপোনালোকে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। ইয়াৰ পিছত চাৰ্চ বাৰত চাৰ্চ কৰিব www.facebook.com, ইয়াতে ক্লিক কৰিব। আপোনাৰ ফেচবুকটো লগ ইন কৰি ল'ব। তাৰপিছত ৰাইট ছাইডত 3 ডট লাইন আছে, ইয়াত ক্লিক কৰিব। এতিয়া আপোনাৰ পেজত যাব, গৈ পেলাই ইয়াতে দেখা পাইছে ৰাইট ছাইডত মোৰ অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। 3 ডট আছে ইয়াতে। তাৰপিছত যাব এডিট পেজত ক্লিক কৰিব। ইয়াৰ পিছত আহিব পেজ ইনফৰমেশ্যনত ক্লিক কৰিব। আপোনাৰ যোনটো নাম দিব বিচাৰে নতুনকৈ ফেচবুক পেজৰ নাম লিখিলেই হ'ব। মই মোৰ ইউটিউব চেনেলৰ নামটো দি আছোঁ বাৰু। ইয়াৰ পিছত কণ্টিনিউ মাৰিব, কনফাৰ্ম ৰিকুৱেষ্ট মাৰিব লাগিব। ৰিকুৱেষ্ট চেঞ্জত ক্লিক কৰিব লাগিব, অ'কে মাৰিব লাগিব। এতিয়া হৈ গ'ল, চেঞ্জটো হৈ গ'ল।